গাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি বহুত দিনৰ মূৰত আজি আকৌ লৈ আহিছোঁ আপোনালোকৰ নতুন এটা ভিডিঅ'। চ' সময় নাপাওঁ জানেই একেটা কথা কিমান কম। চ' আজি বিহু বুলি অলপ বজাৰ চজাৰ কৰিব যাওঁ, চাই থাকিব ব্লগটো। সময় নাপাওঁ, কিবা নাপাওঁ, বিহু বুলি ছুটি লৈছোঁ, সেইকাৰণে ব্লগ ষ্টাৰ্ট কৰি দিছোঁ। চ' আজি কি কৰোঁ দিনটো দেখাইছোঁ, চাই থাকিব। এইফালে চাওক, ধুনীয়া এটা পৰিৱেশ। এই গাইছ বজাৰ যাব সকলো ৰেডি হ'লোঁ, চবে ফটোশ্বুট কৰিলে। একটা ষ্টাইল দেখিছে নাই আমাৰ আতংবাদী। এইফালে আতংবাদী। এতিয়া এখন স্কুটি, মানুহ 3টা। তো বলক একেবাৰে বজাৰত লগ পাই আছোঁ আৰু দেই। চব এটা স্কুটি। হাই আছে কেমেৰা। অ'কে বলক গৈ থাকোঁ তেন্তে। বজাৰ আহি পাই গ'লোঁ, চাব পাৰিছে। মোৰ লগত আছে প্ৰিয়ংকা। আমি বজাৰ আহি পাই গ'লোঁ। एक किलो दीजिए प्याज। बजार कर गाइस। प्याज कितना? 25। कितना? 1 किलो दीजिए। एक किलो लबी ना? कितना? 1 किलो दीजिए प्याज। बजार कर गाइस। प्याज कितना? 25। कितना? 1 किलो दीजिए। एक किलो लबी ना? हाफ किलो ले लो। और सब्जी बजार पालोহি। পইচা মালিক আজি তাই। দে মোনাটো পাতি দি। মোনা ভৰাই চব্জি লৈছোঁ। বিহু বজাৰ, বিহু বজাৰ। বিহু বজাৰ। এইটো হ'বনে নাই তোলৈ? One hour later. Oh guys, hello mahi pai golo. Ji rod bapre. Yate jiman thanda to gorom. To lock kor do. আহি পালোঁ আমি। এয়া প্ৰিয়ংকা, কেনে লাগিল আজি বজাৰ কৰি? ইমান গৰম, গৰম কেনেকুৱা? এয়া ৰুম আহি পালোঁ। ৰিল চিল বনোৱা ব্যস্ত ৰাইজ।
গাইজ বজাৰ চজাৰ কৰি আহি পেলাই আমি অলপ ওলাই আহিলোঁ মাইণ্ড ফ্ৰেছ কৰিবলৈ। এইফালে আছে ছেক্টৰ এৰিয়া বুলি কয়। এইফালে মানে ৰুমতটো ছুটি লৈছোঁ বুলি অলপ ৰুমতটো সোমাই কি কৰিম ন, সেইকাৰণে অলপ ঘূৰিবলৈ ওলাই আহিলোঁ। চ' আপোনালোকে চাওক জেগাটো কেনেকুৱা দেখাইছোঁ। চ' এইটো হৈছে ছেক্টৰ এৰিয়া। ছেক্টৰ কি মই নাম নাজানো। চ' এইটোৱে অলপ চাওঁ, অলপ দেৰি থাকিম। অলপ দেৰি থকাৰ পিছত আকৌ ৰুমত যাম। ৰুমত গৈ ভাত পানী কি আছে খাম। তাৰপিছত ৰাতিলৈ কি হয় চাই থাকক। এইটোৱে ভয় লাগে। কি বজি আছে না? গাইজ ঘূৰি মেলি অলপ টাইম পাছ কৰিলোঁ। এতিয়া গৈ আছোঁ ৰুমলৈ। আপোনালোকে চাওক ইমান চাই গৈছে লাজ লাগি গ'ল। গাইজ গম নাপাওঁ, নাম নাজানো। চাই লওক আপোনালোকে পৰিৱেশটো কি ধুনীয়া। Two hours later. গাছ গধূলি হ'ল, বহুত টাইম হৈ গ'ল। ঘূৰি কৰোঁতে অলপ আজি অলপ ছুটি লৈছোঁ বুলি অলপ ঘূৰি ফুৰিলোঁ। এতিয়া ডাইৰেক্ট ছাগলী মাংস আনিছোঁ। তেতিয়া মই বনাই আছোঁ। তো কেনেকৈ বনাইছোঁ অলপ দেখাই দিম। ডাইৰেক্ট মাংসটো কাটি দিলোঁ। এতিয়া হৈ থাকিব অলপ দেৰি পিছত পানী দিম। A few moments later. সেই গাইজ ফাইনেলি ভাত পানী খোৱা হৈ গ'ল। তো আজি যিমানখিনি পাৰিলোঁ চেষ্টা কৰিলোঁ আপোনালোকক দেখাবলৈ, কাৰণ মইতো ছুটি নাপাওঁৱেই। যেতিয়া মই ডিউটি নাযাওঁ তেতিয়া মই চেষ্টা কৰোঁ আপোনালোকক নতুন এটা ভিডিঅ' আগবঢ়াবলৈ। তো আজি ইমানখিনি পাৰিলোঁ দেখালোঁ। আপোনালোকে যদি ভাল পাইছে ভিডিঅ'টো চাই তেন্তে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আজি ভিডিঅ'টো আছিল ইমানেই। নতুন এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই টাটা। এনে সুখত থাকিব, ভালকৈ থাকিব তাৰে আশা কৰিলোঁ। সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। তেতিয়ালৈকে বাই বাই। নতুন ভিডিঅ'লৈ আহি আছোঁ আকৌ আগলৈ।